পৰৱৰ্তী খবৰ গুগল পেৰ কোটি কোটি ব্যৱহাৰকাৰীলৈ ভাল খবৰ গুগল পেৰ জৰিয়তে এতিয়া মাত্ৰ 1 মিনিটতে লাভ কৰিব 15,000 টকাৰ লোন আৰু এই 15,000 টকা লোনৰ EMI দিব লাগিব প্ৰতি মাহত মাত্ৰ 111 টকা গুগল পে ব্যৱহাৰকাৰীলৈ গুগল ইণ্ডিয়াৰ এই বৃহৎ ঘোষণা এতিয়া মাত্ৰ 1 মিনিটত লাভ কৰিব 15,000 টকা পৰ্যন্ত ঋণ গুগল পেৰ কোটি কোটি গ্ৰাহকলৈ ঋণৰ সুবিধা আগবঢ়াইছে গুগল ইণ্ডিয়াই আৰু এই ঋণৰ পৰিৱৰ্তে আপোনালোকে প্ৰতি মাহত মাত্ৰ 111 টকাৰ EMI দিব লাগিব অতি সহজতে লাভ কৰিব এই ঋণ এই ঋণৰ বাবে আপুনি যাব নালাগে কোনো অফিচ কাছাৰীলৈ ঘৰতে বহি যিকোনো ঠাইৰ পৰা ল'ব পাৰিব এই ঋণৰ সুবিধা ভাৰতীয় লোকৰ বাবে এই সুবিধা আগবঢ়াইছে গুগল ইণ্ডিয়াই ক্ষুদ্ৰ ব্যৱসায়ীৰ সুবিধাৰ বাবে এই পদক্ষেপ হাতত লৈছে গুগলে কেনেকৈ লাভ কৰিব এই ঋণ চাওঁ আহক প্ৰথমতে আপুনি ডাউনলোড কৰিব লাগিব গুগল পে ফৰ বিজনেছ এপ আৰু তাৰ পিছত অফাৰ সেকশনলৈ গৈ অফাৰ টেবত ক্লিক কৰক আপোনাৰ প্ৰয়োজনীয় ঋণৰ বাবে আহিব অপচন আৰু লগে লগে ৰিডাইৰেক্ট হৈ যাব লেন্ডিং পাৰ্টনাৰৰ ৱেবছাইটত লগইন কৰিব লাগিব আপুনি গুগল একাউণ্টত আৰু আপুনি তাত অন্তৰ্ভুক্ত কৰক আপোনাৰ পাৰ্সোনেল ডিটেইলছ আৰু তাৰ পিছত আপুনি ফাইনেল লোন অফাৰ ৰিভিউ কৰিব লাগিব আৰু লোন এগ্ৰিমেণ্টত লগে লগে কৰিব লাগিব ই-সাইন আৰু তাৰ পিছত আপুনি যাৱতীয় কাম কৰাৰ পিছত আপুনি লাভ কৰিব 15,000 টকা পৰ্যন্ত ঋণ